আজি আপোনাৰ সন্ধিয়া আনুমানিক প্ৰায় 6:30 বজাত প্ৰায় 15-20 জনীয়া দল এটাই যাক নিজকে জুবিনৰ অনুৰাগী বুলি কৈ তেওঁলোকে মানে আহি কিনে ৰাস্তা ব্লক কৰিছিলে। তাৰ সেই ৰাস্তা ব্লকটো কৰাৰ লগে লগে আমাৰ তাত আৰক্ষী আছিলে, আৰক্ষীয়ে তেওঁলোকক মানে লগে লগে তাৰ পৰা ছাইড কৰাই দিয়ে আৰু যিকেইজনে লিড লৈছিলে তাৰে দুজনক আটক কৰি থানালৈকে লৈ আহিছে। আৰু তেওঁলোকৰ এজনৰ নাম হৈছে আপোনাৰ নীলমণি শইকীয়া, এজনৰ নাম হৈছে বিবেক ৰায়। এতিয়া মোৰ ক'বলগীয়া এটাই কথা হৈছে কি, এই মানে স্বৰ্গীয় জুবিন গাৰ্গৰ ইছ্যুটো লৈ যিটো আপোনাৰ তদন্তৰ কথা আছে, তদন্তটো এটা নিৰ্দিষ্ট নিজৰ জেগাত চলি আছে। এতিয়া সেইটো ইছ্যু লৈ ৰাইজে যাতে এইটো কি কয় ৰাস্তা ব্লক কৰা বা হুলিগানিজিমটো যাতে কোনো কাৰণত ছাপোৰ্ট নকৰে, সেইটোৱে মই আহ্বান জনাম। কাৰণ এনেকুৱা ধৰণৰ ঘটনাবিলাক ঘটি থাকিলে হয় কি, মানে জেগাটো মানে অলপমান দেখিবলৈও বেয়া হয় আৰু ৰাইজো অসুবিধাত পৰে। গতিকে আজি সেই এনেকুৱা এটা কাণ্ড কৰাৰ কাৰণে আপোনাৰ দুজনক আটক কৰা হ'ল আৰু বাকীখিনিক অলপ খেদি পঠিয়াই দিয়া গ'ল। গতিকে সেইটো মই এটাই অনুৰোধ জনাম যে এনেকুৱা ধৰণৰ কাম যাতে ৰাইজে ভৱিষ্যতলৈ নকৰে আৰু তেওঁলোক কোনো যাতে ছাপোৰ্টো নকৰে। এতিয়া কথাটো হৈছে কি, আপোনাৰ আমাৰ তদন্তটো চলিব, তদন্তত যোন আছে দেখা যাব।